অগৰাতলিৰ মাত। চাংঘৰত আউজি ৰোৱা, ধূলিয়ৰি বাট ধূলিৰে একাকাৰ হোৱা। চাংঘৰৰ আখলৰ ধোঁৱা হুৰাই নিয়াই এচাতি বনৰীয়া বতাহ। অগৰাতলিৰ শিমলু উশাহ। আকাশ ফুল বাচি দুজোপা শিমলু ফাগুন ৰঙৰ। ফাগুন কিয় ৰঙা? প্ৰেমৰ আঘাতে জানে মুখত নুফুটা কথা। শিমলুজোপাত দুহালি নীলা চৰাই, বুকুবোৰ ৰঙা। সিহঁতৰ বুকুত কোনে দিলে ইমান যাতনা? ফাগুনৰ উকা অগৰাতলিৰ পথাৰ। তৰাং নৈত নামি পানী জুখিছে এপাল মহে। পিঠিত দুটা বগলী, ডিঙি মেলি মাতিছে বেলি লাহ দিয়া বেলি। মোৰ ঘৰলৈ বাট কেনি? চৰাই চুবুৰী পাৰ হৈ আকাশ দুফাল কৰি, বিজুলী তাঁৰ যোৱা ভেমৰ চকা ঘূৰা, কজলা সাপৰ একা বেকা সেই বাট কানিমুনি। কোলাহলত নিশ্চুপ চৰাইবোৰ, বুকুত পোৱালিবোৰ। আজি নিশা ময়ো চৰাই বাহঁতে কটাব পৰা হ'লে আলহী হ'ব খেৰকুটাৰ খুৰুঙত। এঠোঁট পানীৰে গুচাব পৰা হ'লে পিয়াহ, দুটা ফুটকলা এটা বকুল গুটিৰে পুৰাব পৰা হ'লে ভোক। আৰু কি লাগেনো জীৱনত, বুকুত যদি এনেকৈ গজে সুখ। মানুহৰ এয়াইতো অসুখ। চৰাইবোৰ, গছবোৰ, বাঁহবোৰ সকলো কাঢ়ি সাজিব খোজে ঘৰ, অথচ মানুহ ঘৰতে পৰ। ঘৰবোৰ নহয় চৰাই বাঁহ, বুকুৰ ৰুমত গজা হেঁপাহ। মানুহবোৰ চৰাই হোৱা হ'লে অগৰাতলিৰ ফাগুন সানি উৰিবলৈ শিকিলেহেঁতেন। আহিলেহেঁতেন বুকুৰ খবৰ সৰাপাতৰ লেফাফাত। ধনশিৰিৰে উজাই অহা মাত হাবিদৰাত কোনোবা নিজান দুপৰীয়া।